আমি যাক নিযুক্তি দিওঁ তেওঁলোকে নিজৰ সমষ্টিৰ MLA জনৰ নামটো ভালকৈ ক'ব নোৱাৰে কাৰণ এই নিযুক্তিত MLA নাম জানিব নালাগে মন্ত্ৰীৰ নাম জানিব নালাগে মাত্ৰ নিজৰ সাবজেক্টৰ ওপৰত নলেজ থাকিব লাগে মেথছৰ ওপৰত নলেজ থাকিব লাগে সংস্কৃতৰ ওপৰত নলেজ থাকিব লাগে হিন্দীৰ ওপৰত নলেজ থাকিব লাগে জ্ঞানৰ ওপৰত মেৰিটৰ ওপৰত নিযুক্তি আজি অসমত 1.5 লাখ যুৱক যুৱতী সংখ্যাটো আমি 1.5 লাখ গৈ পোৱা নাই মই 1.5 লাখ এইকাৰণে কৈছো যে 2 এদিনতে এডিআৰই নতুন নিযুক্তি হ'ব 2 এদিনতে টেটৰ ৰিজাল্ট দিব 2 এদিনতে মেডিকেল নিযুক্তি হ'ব গতিকে অহা 2 মাহত 1.5 লাখ হ'বলৈ বাকি থকা 20-25 হাজাৰো আমি পাৰ কৰি আমি আগুৱাই যাম অসমত স্বাধীনতাৰ পিছত আগৰ কথাটো মই বাদে দিছো কোনো পৰিবেশতে কোনো কালে ইমান ডেকা লৰাৰ নিযুক্তি আৰু এজনো মন্ত্ৰী বিধায়কৰ ঘৰত নোযোৱাকৈ এনে নিযুক্তি কেতিয়াও সম্ভৱ হোৱা নাছিল আৰু এই ধৰণৰ প্ৰক্ৰিয়া যদি আমাৰ ৰাজ্যখনত আমি বিচাৰো আমাৰ ৰাজ্যখন যদি সকলো ক্ষেত্ৰতে আগুৱাই থকাটো বিচাৰো আমি এনে এচাম নতুন প্ৰজন্মৰ আমি সৃষ্টি কৰিব লাগিব যি নতুন প্ৰজন্মই অসমৰ উন্নয়নৰ বাবে অসমৰ বিকাশৰ বাবে সমৰ্পণ কৰে